আমার বড় নাই ভাইটি আৰু ইফালে ভৰি ধুবলৈ গ'ল ভাইটি এতিয়া আহি আছে ভাইটি আসসালামু আলাইকুম নমস্কাৰ কি খবৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ খবৰ ভালে কুশলে আছে ৰ'দ নাই বৰষুণ নাই কিবা একদম হেয়া হৈ আছে কি কয় কি আৰু মানে গিলিপ মাৰি আছে কিবা এটা হৈ আছে আৰু বতৰটো ৰ'দ বৰষুণ আপোনাৰ বহুত গৰম লাগিছে বৰষুণ দিলে বৰষুণটো দি শেষ হৈ যাব লাগে ৰ'দ দিলে ৰ'দ দিব লাগে এনেকা বতৰত থাকিলে ভাল নালাগে মানে তাৰপিছত বহুত কৰিব লগা কাম আছে কালি এইবিলাক কাপোৰ ধুইছিলোঁ এইবিলাক শুকোৱা নাছিল আজি আকৌ ৰ'দত দি এইবিলাক আনি থৈ দিলোঁ নতুন কাপোৰ আছে দাদাহঁতৰ অফিচত যোৱা কাপোৰ চাপোৰবিলাক আৰু সেইবিলাক আৰু কাপোৰ ঠিক কৰোঁ এইবিলাক কাপোৰ ঠিক কৰি থৈ দিওঁ জাগাৰ বস্তু জাগাত ৰুমবিলাক ভাল নালাগে কাপোৰবিলাক এনেকৈ চিটিলি মিটিলি হৈ থাকিলে আৰু কাপোৰবিলাক ঠিক কৰোঁ ভাজ কৰোঁ কৰি থৈ দিওঁ তেতিয়ালৈকে ভিডিঅ'টো আপোনালোকে চাই থাকক আপোনালোকক মই নহয় কাপোৰ ভাজ কৰিব বহুত টান লাগে মানে ইমান এটা ভাল নাপাওঁ কাম ভাজ কৰিব কিন্তু ভাজ কৰিবই লাগিব এতিয়া ভাজ চাজ কৰি উঠি বাৰ ঘৰত যাব লাগিব আজি মামীহঁত আহিছে ন মামীহঁতক ভাত খাব মাতিছে বা তো এইবিলাক কৰি উঠি বাৰ ঘৰত যাম আৰু বাৰ ঘৰত কি খাওঁ কি নকৈ থাকোঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো গোটেই চাই থাকিব অলপ কাপোৰ বুলি ভাবিছিলোঁ অলপ কাপোৰ নহয় বহুত কাপোৰ দেখোন শেষে হৈ নাহে কাপোৰ ওলাই আছে ইমান কাপোৰ থোৱা হৈছিল নে আৰু এনেও আলহী থাকিলে অলপ কাপোৰ চাপোৰো বেছি ওলায় আৰু দাদাহঁতৰ ৰেগুলাৰ কাপোৰ সিহঁতৰ কাপোৰ বহুত বেছিয়ে ওলায় সদায় ধুব লাগে সিহঁতৰ কাপোৰ শেষ কাপোৰ ভাজ কৰিলোঁ এতিয়া বাহঁতৰ ঘৰত যাওঁ বাহঁতৰ ঘৰত যাই দেখাই আছোঁ মুৰ্গী চুৰ্গী বাচা হৈ গ'ল আজি মানে খানা ভাল খানা ভাইটি আৰু মামী অলৰেডি মুৰ্গী বাচা হৈ গ'ল এতিয়া উঠিব আৰু চৌকাতে চব বনাবি বাৰঘৰ আহি পোৱাৰ লগে লগে তাইক ৰচনা লিখি দিব লাগে বোলে ইমান বতাহ ফেনৰ গৰমত দিন যিহেতু বহুত গৰম ন পৰি থাকে মানে মই এতিয়া মুৰ্গী বনোৱা আৰম্ভ কৰিলোঁ মানে ময়ে বনাব লাগিব আৰু চবতে দুই চাইডে বনাই আছোঁ এক চাইডে খাহী মাংস ধুনি আছোঁ আৰু এক চাইডে লোকেল মুৰ্গী পূৰা দুখন হাত চলি আছে মোৰ ইয়াত পানী দিব হ'লে এই লোকেল মুৰ্গী এই মাংস হ'লে প্ৰায় হঠাৎ আৰু কি বৰষুণ আহিছে একদম পূৰা আমাৰ ইয়াত পূৰা ধাৰাসাৰ বৰষুণ পূৰা ঢেৰকেনি গজনি শুনা পাইছে ন আপোনালোকে পূৰা ধাৰাসাৰ বৰষুণ পূৰা বৰষুণ কাৰেণ্ট চাৰেণ্ট নাই এটা ৰুমতে গোটেইবিলাকে সোমাই থাকিব লগা হৈছে দেখা নাই তো কচোন কি কৰি আছা কি ছবি গাওয়া
ইমান ধুনীয়া গাঁও এইটো কাৰ ঘৰ এইটো কাৰ ঘৰ এইটো মন্দিৰ অ' মন্দিৰ এডাল গাছ ঘৰৰ কাষত থকা গাছডাল নেকি এডাল বেৰা হয় বঢ়িয়া আমাৰ মেমে পঢ়ি আছে তাই পঢ়ি আছে না তাইক পঢ়াই আছে গম পোৱা নাই তৰকাৰী হোৱা কৰি উঠিলোঁ এতিয়া জোৰ জোৰকৈ বৰষুণ দি আছে আপোনালোকে দেখা পাইছে বৰষুণ বতৰত চাহৰ আমেজ ল'ম এতিয়া চাহ খাওঁ ধুনীয়া চাহ বনাইছোঁ বহুত টেষ্ট হৈছে খাওঁ এতিয়া চাহ লগ পাই আছোঁ চাহ পানী খাই এতিয়া পূৰা আড্ডা চলিছে পূৰা আলোচনা বহি গৈছোঁ আমি গোটেইকেইটাই ধুমুহা দিয়াৰ কাৰণে কাৰেণ্টটো নাই তাৰ মতে ক'তো কি কৰিম আৰু পূৰা আলোচনাত লাগি গৈছোঁ আৰু আজি বৰষুণ নকমিব চাগে বৰষুণ এনেকৈ দিয়ে থাকিব ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব